মৰিগাঁৱত নৰপিশাচৰ কামনাৰ বলি এগৰাকী কিশোৰী ঘৰলৈ উভতাৰ পথত কিশোৰীগৰাকীক বলাৎকাৰ দুৰ্বৃত্তৰ আৰক্ষীৰ জালত নৰপিশাচ এবাৰ মৰিগাঁৱত এটা নৰপিশাচৰ কামনাৰ বলি হল এগৰাকী কিশোৰী মৰিগাঁৱৰ হাতগাঁৱত সংঘটিত হয় এক জঘন্য ঘটনা আত্মীয়ৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ উভতাৰ পথতে শুকুৰবাৰে নিশা কিশোৰীগৰাকীৰ মুখত সোপা দি চম্পক দাস নামৰ লম্পটটোৱে বলাৎকাৰ কৰে স্টেটমেন্টৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে আমি আসামীজনো ধৰিছো আসামী বৰ্তমান আমাৰ কাষ্টডিত আছে ঘৰৰ পিছফালে অসৎকাৰ্যত লিপ্ত কৰাই ৰাজপথত মুৰ্মুষু অৱস্থাত কিশোৰীগৰাকীক পেলাই থৈ গৈছিল চম্পক দাস নামৰ নৰপিশাচটোৱে পিছত পৰিয়ালৰ লোকে মুমূৰ্ষু অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰে ইতিমধ্যে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ভুক্তভোগী কিশোৰীগৰাকীক পিছত আৰক্ষীৰ জেৰাত চম্পক দাসে স্বীকাৰ কৰিছে এই জঘন্য কাণ্ড সংঘটিত কৰাৰ কথা মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট